প্ৰশাসন তথা সমাজ কল্যাণ বিভাগৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো তেখেতসকল আমাৰ মাজত উপস্থিত হ'ল। এতিয়া আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী এতিয়া আছে। আমি দুইজন অতিথিকে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীটো সমাধা কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। পুনৰ দে ও মোৰ চিকনি দে এনেখন কুঁৱলা এনেখন সুফলা এনেখন মৰমৰ দে শুভ ৰূপায়ণ কৰিছিল। কালক্ৰমত ভাৰতবৰ্ষৰ প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীত একোটি অংগনবাদী কেন্দ্ৰ প্ৰতিষ্ঠা হ'ল। প্ৰথম অৱস্থাত এই অংগনবাদী কেন্দ্ৰ গৃহবিলাক ৰাইজৰ অনুদানৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। পৰ্যায়ক্ৰমে চৰকাৰৰ বিভিন্ন শিতানত অংগনবাদী কেন্দ্ৰ গৃহবিলাক বনাই দিয়া হৈছিল। যদিও এটা অসুবিধা আছিল যে অংগনবাদী কেন্দ্ৰৰ শিশুসকল সকলোৱে জানে পখিলাৰ লগত খেলাৰ বয়সৰ শিশু, সেইসকলক এটা সুন্দৰ পৰিৱেশ দিব লাগে। কিন্তু আমাৰ এইটো এটা ডাঙৰ সমস্যা আছিল যে কেন্দ্ৰগৃহসমূহ শিশু উপযোগী নাছিল। আমাৰ অসম চৰকাৰে মাছখোৱা প্ৰকল্প বিষয়া অঞ্জু হাজৰিকা ডাঙৰীয়ানে সম্বৰ্ধনা জনাব। আমাৰ মাজত উপস্থিত আছে উত্তৰ অসমৰ বৰিষ্ঠ নেতা লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ছাৰ। অতি ব্যস্ততাৰ মাজত আজি আমাৰ এই শুভ অনুষ্ঠানত তেখেতক উপস্থিত থকাৰ বাবে আমি জিলা প্ৰশাসন তথা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ ধেমাজি প্ৰকল্পৰ মুখ্য সেৱিকা সংগীতা শইকীয়া। আমাৰ মাজত উপস্থিত আছে আমাৰ জিলাখনৰ উপায়ুক্ত মহোদয়ে এই অনুষ্ঠানটোৰ অনুদান দিয়াৰ পৰা তদাৰক কৰালৈকে বহুখিনি অৰিহণা যোগাইছে। তেখেত আজি আমাৰ সভাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই লিলি দত্ত ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে ধেমাজি জিলা পৰিষদৰ মাননীয় সভাপতি মোহন গগৈ ছাৰ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই জুৰি লাঞ্চনক অনুৰোধ জনাইছোঁ। এয়া আমাৰ ধেমাজি জিলা পৰিষদৰ মাননীয় সভাপতি মোহন গগৈ ছাৰ। আমাৰ মাজত আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী ছাৰ উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই ক্ষীৰ দত্তক অনুৰোধ জনাইছোঁ। ৰূপালী শইকীয়ানীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বিজেপিৰ জিলা সভাপতি প্ৰেম দত্ত ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি জুৰি বৰাক অনুৰোধ জনাইছোঁ।
আমাৰ মাজত আমাৰ অতিৰিক্ত উপায়ুক্ত মাননীয় ওপৰত গঢ়ি তোলা হয়। ইয়াৰ বাবে উপযুক্ত আন্তঃগাঁথনি খুবেই প্ৰয়োজন। পিছে সকলো অংগনবাড়ী কেন্দ্ৰ তাৰ বাবে উপযুক্ত পৰিৱেশ নাই। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বৰ্তমান চৰকাৰখনে ৰাজ্যখনৰ সকলোবোৰ অংগনবাড়ী কেন্দ্ৰ পৰ্যায়ক্ৰমে আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে অভিলাষী আঁচনি হাতত লৈছে। সোণালী শৈশৱ বিকশিত অসম শীৰ্ষক সুন্দৰ আঁচনিখন জৰিয়তে ডক্টৰ ৰানুজ পেগু ডাঙৰীয়া, জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, জিলা পৰিষদৰ সভাপতি মোহন গগৈ ডাঙৰীয়া, বিশিষ্ট নাগৰিক প্ৰেম দত্ত ডাঙৰীয়া, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া আমাৰ দেউৰী ডাঙৰীয়া, শিশু প্ৰকল্পৰ ইনচাৰ্জ ADC বিজ্ঞানা বাইদেউ, ইয়াত উপস্থিত জিলা শিশু কল্যাণ বিভাগৰ জিলাৰ বিষয়া ডাঙৰীয়া, ICDS প্ৰজেক্টৰ বিষয়াসকল, ছুপাৰভাইজাৰসকল আৰু বিভিন্ন কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকল উপস্থিত, যে অংগনবাড়ী চেণ্টাৰবিলাক খুব ধুনীয়াকৈ সজাই পৰাই তুলিব লাগে আৰু মোদী ডাঙৰীয়াই যাতে কোনো কাৰণতে ভাৰতবৰ্ষৰ শিশু পুষ্টিহীনতাত নুভোগে তাৰ কাৰণে পোষণ অভিযান আৰম্ভ কৰিছে। আমি ভাবোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দুইখন চৰকাৰৰ পদক্ষেপত আমি ভাবোঁ আগন্তুক দিনত আমাৰ শিশুসকলক আমি আৰু বিকাশৰ ফালে আমি লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। আজি এই শুভ মুহূৰ্তত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে খুব সুন্দৰভাৱে টিমটো সাত ভাগ কৰিব পৰা নিচিনাকৈ সমষ্টিটোত প্ৰথম পৰ্যায়ৰ তেখেতে 11টা যিটো অংগনবাড়ী চেণ্টাৰ সকলো অঞ্চলকে সামৰি যাতে এটা মেছেজ দি তাৰ কাৰণে তেখেতে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুঁজিৰ ব্যৱস্থা কৰিছে। গতিকে মই দুয়োজনকে বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা বা বিভিন্ন ধৰণৰ বিষয়বিলাকতো আমি এই বিষয়বিলাক সংযোজন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কিছুমান PSU থাকে, তাত য'ত আমি CSR ফাণ্ড দিব পাৰোঁ, বিশেষ ব্যক্তি থাকে, বহুতে তেনেকুৱা ধৰণে এডপ্ট কৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰবিলাকতো আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সেইখিনি সহযোগ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। বেছি দীঘলীয়াকৈ আৰু বক্তব্য মই দিব বিচৰা নাই। মই পুনৰবাৰ এই কেন্দ্ৰসমূহ সুন্দৰকৈ সাজি উলিওৱাৰ কাৰণে বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ অংগনবাড়ী চেণ্টাৰৰ শিক্ষয়িত্ৰীসকল আছে বা কৰ্মৰত বিষয়াসকল আছে, মই তেখেতসকলকো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে নিজা নিজা অঞ্চলত আৰু অকণমান মটিভেশ্যনৰ কাম কৰি যাতে শিশুসকলক আৰু সহায় কৰে তাৰ কাৰণে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে, প্ৰতিটো উশাহ তোমাৰ বুকুতে, প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে। তেখেতক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে আজি এই সভাখনত মুখ্য অতিথি হিচাপে ৰাইজসকলক দুআষাৰ ক'বৰ বাবে ছাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মাননীয়
লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়া, জিলা পৰিষদৰ অধ্যক্ষ শ্ৰীযুত মোহন গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী শ্ৰী প্ৰেম দত্ত ডাঙৰীয়া, ধেমাজি জিলাৰ উপায়ুক্ত অসীম ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ CEO প্ৰফুল্ল দেউৰী ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত মৃগেনা হুছেইন ডাঙৰীয়ানী প্ৰমুখ্যে ইয়াত উপস্থিত থকা মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা বিষয়া তথা বিভিন্ন অংগনবাদী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকল, উপস্থিত ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, প্ৰথমে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু ধেমাজি জিলা উপায়ুক্ত ডাঙৰীয়া, লগতে আমাৰ পূৰ্বৰ সমাজ কল্যাণ, বৰ্তমানৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ যে নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম চৰকাৰে নতুনকৈ নিজা পুঁজিৰে প্ৰস্তাৱিত 11টা অংগনবাদী কেন্দ্ৰ আজি সময়মতে নিৰ্মাণ কৰি সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে। তাৰ কাৰণে নিৰ্মাণ সমিতিৰ সদস্য আৰু বিভাগক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূৰ্বে এই বিভাগৰ নাম আছিল সমাজ কল্যাণ বিভাগ, এতিয়া নতুনকৈ ইয়াৰ নামকৰণ কৰা হৈছে মহিলা আৰু শিশু কল্যাণ বিভাগ। কাৰণ ভাৰত চৰকাৰৰ যি ডিপাৰ্টমেণ্ট আছে, মিনিষ্ট্ৰী আছে, সেই মিনিষ্ট্ৰীৰ নামৰ লগত অসম চৰকাৰৰ বিভাগটোৰ নাম একে কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয়। মই আগতে মানুহে কয় WPTDC মন্ত্ৰী, এতিয়া WPTDC বুলি ডিপাৰ্টমেণ্ট এটা আমাৰ অসমত আছিল, কিন্তু কেন্দ্ৰত নাছিল। কেন্দ্ৰত কোৱা হয় ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী। এতেকে কেন্দ্ৰৰ মিনিষ্ট্ৰীৰ লগত মিলাই অসম চৰকাৰতো বিভাগ এটা, নতুন বিভাগৰ নামকৰণ কৰা হ'ল যে জনজাতি পৰিক্ৰমা বিভাগ, আৰু যিটো বিভাগৰ দায়িত্ব মোৰ হাতত অৰ্পণ কৰিছে। যি কি নহওক, এই মহিলা আৰু কল্যাণ বিভাগৰ অধীনত আমি নতুনকৈ অসমৰ অংগনবাদী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। এই আৰম্ভ কাৰ্যৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতিটো জড়িত হৈ পৰিছে। আমাৰ কি শিক্ষা নীতি আছিল, ব্যৱস্থা আছিল, সেই ব্যৱস্থাত চৰকাৰী বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছিল 6 বছৰ বয়সত। কিন্তু এতিয়া আধুনিক শিক্ষাৰ পোহৰ সকলোতে পৰাৰ পাছত কোনো মাক বাপেকে ছাত্ৰ ছাত্ৰীক 6 বছৰ বয়সলৈকে ঘৰত নাৰাখে, তেওঁলোকক কোনো বিদ্যালয়ত দিব বিচাৰে। এতেকে য'ত বিদ্যালয়ত দিয়াৰ সুবিধা আছে, ক'ৰবাত নাৰ্চাৰী স্কুলত যায়, প্লে স্কুলত যায়, KG 1ত যায়, KG 2ত যায়, চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সুযোগ সুবিধা নাছিল। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এতিয়া পূৰ্বৰ নীতিটো সলনি কৰি ক'লে যে আমাৰ শিক্ষা ব্যৱস্থাত শিক্ষাটো 3 বছৰ বয়সৰ পৰা আৰম্ভ হ'ব। 6 বছৰ নহয়, 3 বছৰ বয়সৰ পৰা আৰম্ভ হ'ব। আৰু আমাৰ ইয়াত যিসমূহ অংগনবাদী কেন্দ্ৰ আছে, বাহিৰত বাল বাটিকা আছে, সেই কেন্দ্ৰসমূহতে 3 বছৰ বয়সৰ পৰা পাঠদান আমি আৰম্ভ কৰিব লাগিব। ইয়াক ৰূপায়ণ কৰাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এই শিক্ষা প্ৰদান কৰাৰ কাৰণে অংগনবাদী কেন্দ্ৰসমূহ শিক্ষা বিভাগৰ অধীনলৈ নাহে। অংগনবাদী কেন্দ্ৰসমূহ য'ত আছিল তেনেকে বা যি বিভাগত আছিল সেই বিভাগতে থাকিব। অৰ্থাৎ উইমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্টতে অংগনবাদী কেন্দ্ৰসমূহ থাকিব, কিন্তু অংগনবাদী কেন্দ্ৰ আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু শিক্ষা বিভাগে যৌথভাৱে একেলগে 3 বছৰ বয়সৰ পৰা শিক্ষা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিব। ইয়াৰ কাৰণে ভাৰত চৰকাৰে আন এক মিছন, যেনেকৈ আমাৰ সমগ্ৰ শিক্ষা মিছন আছে, নেশ্যনেল হেল্থ মিছন আছে,
আন এক মিছন চৰকাৰে ঘোষণা কৰিছে যিটো কোৱা হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি। তাৰমানে অক্ষৰ আৰু সংখ্যাৰ বুনিয়াদী জ্ঞানৰ মিছন বা অভিযান। এই অভিযানৰ কাম কাজো আমি আৰম্ভ কৰিম। ইতিমধ্যে দুয়োটা ডিপাৰ্টমেণ্টৰ মাজত আমাৰ যিখিনি আলোচনা হ'ব লাগে আলোচনাখিনি হৈ গৈছে আৰু আমি 3 বছৰ বয়সৰ পৰা আমি শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। কি শিক্ষা দান কৰিম আৰু কোনে শিক্ষা প্ৰদান কৰিব, কি শিক্ষা 3 বছৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ ভিতৰতে হ'ব। চৌহদৰ ভিতৰতে যদি হয় তেনেহ'লে প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাসকলক সহায় সহযোগিতা বা দিহা পৰামৰ্শ তেওঁলোকেও দিব পাৰিব। এতিয়া অংগনবাদী কৰ্মী অংগনবাদী কেন্দ্ৰ আছে আমাৰ বহুত 64,000 প্ৰাথমিক বিদ্যালয় মানে যদি আমি হিচাপ কৰি চাওঁ LPME মিলাই তেতিয়াহ'লে সেয়া আছে আমাৰ 46,000। তাৰমানে অংগনবাদী কৰ্মী অংগনবাদী কেন্দ্ৰৰ সংখ্যা বেছি, কিন্তু অংগনবাদী কেন্দ্ৰৰ সংখ্যা বেছি হ'লেও অংগনবাদী এখন প্ৰাথমিক বিদ্যালয়